জুই উঠাই লৈছোঁ আজি জুইত শাক ভাজিম লাই পালেং ভাজিম লাই আৰু পালেং শাকে কুটি লৈছোঁ মই গৰমে গৰমে লাই আৰু পালেং ভাজি খাম নিৰামিষ ভাত ধনিয়া দিম মটৰ দিম কাঁহীটো গৰম হ'ব দিছোঁ হোৱা নাই খাৰা দিম এতিয়া তেল দিম অকণমান ভাল লাগিব বস্তু এনেকে তেল হৈছে পিঁয়াজ দিম মই এতিয়া একো নিদিওঁ অকল পিঁয়াজ কেইফুটামান নহৰু দিম কেইফুটামান গোটাকৈ দিম নহৰু কেইফুটামান গোটা নহৰু দিছোঁ মই এতিয়া আলুখিনি দিম আলুখিনি তিয়াই থৈছিলোঁ অলপ সময় প্ৰথমতে আলুখিনি দি ল'লোঁ মটৰ কেইটামান দিম মই মটৰ কেইচিয়ামানো দিম কেইচিয়ামানৰ গুটিকেইটা উলিয়ালোঁ কাটি গ'ল তুমি গুচোৱা নিমখ আৰু হালধি সোৱাদ অনুসৰি দিলেই হ'ল আৰু মটৰ বাকলি গুচাব পৰা নাই তুমি কিয় হয় নেকি কেইটামান মটৰ দিছোঁ মই লাই শাকত ভাজি মটৰ দি ভাজিলে সোৱাদ হয় এতিয়া মই অকণমান থোৱা ঢাকোন দি দিম তাৰপিছত এনেকৈ মটৰৰ গুটি উলিয়াবলৈ ইমান যত্ন কৰিব লগা হৈছে কেঁচিয়ে কাটি কাটিলা তাৰপিছত উলিয়ালা এনেকৈ দিলে গুটি ওলাই গ'ল এতিয়া মটৰৰ গুটি ওলাই গ'ল বা চিটিকি পৰি গ'ল জলকীয়া 4টা ফালি দিছোঁ ফালি দিয়া 4টা জলকীয়া কি কৰিব লাগে হয় পাই জুইত ৰন্ধা ভাত ল'ৰা ছোৱালীকেইটাই দেখিবলৈ পোৱা নাই যে আজি বৰ তুমি পাৰিছা জানেও নাবাৰ ৰাতিলৈ জান থকাত বনাম ৰান্ধিম জুইত ৰন্ধাটো সিহঁতৰ কাৰণে ডাঙৰ কথা আৰু জুইত সদায় গেছতে কৰোঁ আজি জুইত ৰান্ধিছোঁ সোৱাদেই বেলেগ হ'ব আজি এতিয়া মই শাকখিনি দিম শাকখিনি দি মেদিম এতিয়া কি গুচাবা একোৱেই নাই নহয় গুচাবলগীয়া চব কৰিলোৱেই নহয় হৈ গ'ল লাই আৰু পালেং গৰমে গৰম ভাতৰ লগত খুব সোৱাদ হয় আজি নিৰামিষ ভাত গতিকে আজি নিৰামিষ দাইল আছে জাতিলাও দিয়া দাইল লাই শাক ভাজি আৰু মই ভাবিছোঁ এটা বিলাহী জুই কৰিছোঁৱেই যেতিয়া জুইতে পুৰিম বিলাহী আৰু এটা নতুন আলু পুৰি তেনেকৈ খাম এয়া আমাৰ পিছফালে ফিল্ড এয়া দূৰত ফিল্ড পিছফালে মানুহ আছে ঘৰ আছে
ল'ৰাটো দেখুৱাব কৈছে আমাৰ সেইটো দি দিয়া ধনিয়াখিনি ধনিয়া দি শাকত দিয়া মাক সহায় কৰি দিব ল'ৰাটোৱে নাছিলে আলু এটা আৰু বিলাহী এটা পুৰিম এয়া পিটিকা হ'ব আমাৰ আজি আলু আৰু কাষতে দি থ'ম নিজে নিজে সিজি হৈ লাহেকৈ দি থ'ম সিজি থাকিব মাজে মাজে লুটিয়াই দিম মই লাহে লাহে বিলাহীটো লুটিয়াই দিম লুটিয়াই দিম এনেই বিলাহী গুটি নাখাওঁ আজি আৰু উপায় নাই পুৰি খাম যিহেতু বিলাহী গুটিটো খাব সেইকাৰণে অলপমান ভালকৈ সিজাম গুটিটো লৰাই দিম মই অকণমান পিঁয়াজৰ পাত দিম ইয়াত দুখিলামান এতিয়া পিঁয়াজৰ পাত দিম ৰাখি দিছোঁ আকৌ মই এতিয়া পিঁয়াজ পাতকেইটা দি দিম ইয়াত এডাল পিঁয়াজ মই দুডাল আৰু বেছি দিয়া নাই দুডাল পিঁয়াজ দি দিম পিঁয়াজ দিলোঁ এতিয়া লৰাই দিম বিলাহী আমাৰ প্ৰায় হৈ গৈছে মই হাতেই চুইছোঁ ইমান ঠাণ্ডা আজি এতিয়া হাতেই চুব পৰা হৈছে বিলাহী প্ৰায় হৈ গৈছে প্ৰায় সিজি গৈছে মই এতিয়া ওপৰৰ লেয়াৰটো এৰুৱাই চাফা কৰি লওঁ আমাৰ শাকো প্ৰায় হৈ গৈছে প্ৰায় হৈ গৈছে বঢ়িয়া লাই পালেঙৰ মিক্স ভাজি মটৰ দিয়া খুব সুন্দৰ দেখিবলৈ খুব ধুনীয়া হৈছে টেষ্টি হ'ব আলু সিজি গৈছে আমাৰ শাক সিজি গৈছে এইটো আমাৰ বিলাহী ইয়াত মই ধনিয়া কেঁচা পিঁয়াজ মিঠাতেল মই এনেকৈ ধনিয়া পাত দিছোঁ ধনিয়া পাত দি অকণমান সময় লৰাই মেলি দিম তাৰপিছত আকৌ ঢাকি দিম অকণমান ঢাকি দি এইখিনি হৈ গ'ল ধনিয়া পাত দি দিলোঁ ধনিয়া পাতে জুই কমি গ'ল মই জাষ্ট ওপৰত এনেই ৰাখিছোঁ ভাত বহালৈকে আৰু এইখিনি পিঁয়াজ দিছোঁ আলু আৰু বিলাহী পিটিকা ধনিয়া মই অকণমান কাটি লৈছোঁ বিলাহী আলু কেঁচা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ অকণমান আদা দিছোঁ মই আৰু জলকীয়া মিঠাতেল নিমখ এয়া মোৰ আলু আৰু বিলাহী পোৰা পিটিকা আলু বিলাহী পোৰা পিটিকা বিৰাট ধুনীয়া চেণ্ট ধনিয়া পিঁয়াজ মিঠাতেলৰ ফুৰফুৰীয়া গোন্ধ পুৰি পিটিকিলে খুব আৰু বেছি টেষ্ট হয় মই ফালি লৈ কেৰাহীত কেতিয়াবা ফ্ৰাই কৰি ভাজিও পিটিকা কৰোঁ বিলাহীটো খুব সুন্দৰ হয় ভাজি যে বেলেগ সুন্দৰ হৈছে কি ধুনীয়াকৈ সিজি গৈছে বিলাহীটো ধুনীয়াকৈ সিজি গৈছে এয়া হ'ল বিলাহী মোৰ পিটিকা পোৰা পিটিকা এতিয়া আজি নিৰামিষ ভাত গতিকে এনেকৈ পিটিকা আৰু লাই শাক পালেঙৰ ভাজিৰে দুপৰীয়া সাজ
লাই শাকৰ ভাজি হৈ গ'ল আমাৰ আজি। নেমু পিটিকা, শাকৰ ভাজি, ভাত আৰু জাতিলাও দিয়া দাইল। খেলাগে যোৱা। দাইল আৰু এনেকৈ নিৰামিষ ভাত আজি বৃহস্পতিবাৰ। গতিকে এনেকৈ চিম্পুল, একেবাৰে চিম্পুল নিৰামিষ ভাত।